এজোপা হৈছে বহুত মূল্যৱান গছ আৰু ইয়াৰ নাম হৈছে মেগনি গছ আৰু এই মেগনি গছৰ দাম ইমানেই বেছি এইবোৰ বাহিৰত এই গছবিধ খেতি কৰে আমাৰ ইয়াত এই গছজোপা নতুন আৰু এই গছজোপা আপুনি ৰুই থক 10-12 বছৰ পিছত এইবোৰ এজোপা গছত মিনিমাম আপোনাৰ 1 লাখ টকা মানকে পাব আৰু এই গছবিলাক হৈছে যেনেকৈ পানী জাহাজত লগায় হাৰমনিয়াম বা বন্ধুকৰ পিছফালে যে থাকে আপোনাৰ কাঠ টুকুৰা সেয়া বনায় আৰু বিভিন্ন ধৰণৰ দামী ফাৰ্নিচাৰ এইবিলাক বনায় তো এই গছজোপা আপোনালোকে ৰুই থক মিনিমাম যদি আপোনালোকৰ জেগা আছে তেতিয়াহ'লে ৰুই থৈ দিয়ক আৰু এইবিলাকৰ পৰা আপুনি ভাল এটা পিছত টকা ইনকাম কৰিব পাৰিব তো সেইজোপা গছজোপাত এইজোপা 5-6 বছৰ পিছৰ পৰা আপোনাৰ ইয়াত হেৰি লাগিব গুটি লাগিব আৰু সেই গুটিৰ দাম প্ৰায় কেজি 1000 মান হয় তো আপোনাৰ যদি 10 কেজিও লাগে তাত 10,000 টকা তো এইবোৰ 5-6 বছৰ পিছতে গুটি লাগিব তো সেইকাৰণে আপোনালোকে যদি মাটি আছে তেতিয়াহ'লে এই গছবিধ আপোনালোকে লগাই থৈ দিয়ক তাৰপিছত 10-12 বছৰ পিছত এটা ধুনীয়া পইচা আপোনালোকে ইনকাম কৰক এই গছজোপা যেতিয়া কুন্দাবোৰ আপুনি কাটি পিনে কাঠটো যদি আপুনি 100 বছৰো পানীত ডুবাই থৈ দিয়ে তো এই কাঠটো কেতিয়াও নপচে সেইকাৰণে আৰু কাঠটো বহুত লিকটীয়া তো দাম বহুত বেছি ইয়াৰ তো সেইকাৰণে আপোনালোকে লৈ থওক এইবোৰ মিনিমাম পিছত এজোপা গছত মানে 1 লাখ টকা মানকে যাব সেইকাৰণে আৰু ধুনীয়াকৈ এটা পইচা আপোনালোকে ইনকাম কৰি থাকক হ'ব তো আপোনালোকে এই গছবিধ ৰুই থৈ দিয়ক আৰু মই প্ৰায় 70ডাল মান লগাইছোঁ আৰু মই প্ৰায় 200 মান লগাম তো এই গছজোপা চব আৰু ধুনীয়াকৈ লগাই থৈ দিয়ক আপোনালোকে আৰু সময়ত এইটো ভাল পইচা আপোনালোকে ইনকাম কৰিব পাৰিব তো লগাই থৈ দিয়ক ইমান দাম বস্তু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে যদি আপোনালোকে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ